আৰু 4খন আমাৰ ডেড বডি কেৰিং ভেন আমাৰ 4খন ডিষ্ট্ৰিক্টত আৰু সকলো সাব ডিভিজনত প্ৰদান কৰা হৈছে। ইয়াৰ আগতো বহুতখিনি এম্বুলেন্স দিয়া হৈছিলে। বডোলেণ্ড অঞ্চলত যেটো হেল্থ ষ্ট্ৰাকচাৰ আছিলে সেইটো যথেষ্ট ইম্প্ৰুভ হৈ আহিছে আৰু যোৱা 2.5 বছৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি বিভিন্ন PHC CST প্ৰাইমাৰী হেল্থ চেণ্টাৰবিলাকক ইম্প্ৰুভ কৰাৰ কাৰণে কাম কৰি আছে আমাৰ হেল্থ ডিপাৰ্টমেণ্টে। আৰু ইয়াৰ লগতে যিখিনি আমাৰ বেমাৰ যিখিনি আগৰ পৰা চলি আছিলে প্ৰচলন হৈ আছিলে সেই বেমাৰখিনি কেনেকৈ নিৰ্মূল কৰিব পৰা যায় ইয়াৰ কাৰণে ৰোগ নিৰ্মূল বিটিআৰ বুলি এটা মিছন ওলোৱা হৈছে, যাৰ দ্বাৰা আমাৰ প্ৰত্যেকটো সমষ্টিত প্ৰত্যেকটো জিলাত ইয়াৰ ওপৰত এৱাৰনেছ কৰা হ'ব আৰু ইয়াৰ কিছুমান মানে মেজাৰ্ছ যিবিলাক ল'ব লাগে ইয়াৰ লোৱাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। আৰু ইতিমধ্যে ইয়াৰ কাৰণে এটা প্ৰপ'জেল এটা তৈয়াৰ কৰা হৈছে গোটেইখিনি হেল্থ ইছ্যুজবিলাক সামৰি কেনেকৈ আমাৰ হেল্থ ইছ্যুজবিলাক আমি ৰিজল্ভ কৰিব পৰা যায় ইয়াৰ কাৰণে কিছুমান ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আৰু এই সময়ত মই আপোনালোকৰ ওচৰত এইটোৱে ক'ব বিচাৰিছোঁ, যিটো আগৰ পেৰামিটাৰ্ছবিলাক আছিলে হেল্থ ইণ্ডিকেটৰবিলাক আছিলে যে ইয়াত মানে ইনফাণ্ট মৰ্টেলিটি MMR IMR চেম মেম এইবিলাক আছিলে, এইবিলাক লাহে লাহেকৈ বহুত ইম্প্ৰুভ হৈ গ'ল। কিছুমান হস্পিটেলত আমি খবৰ লৈছোঁ মৰ্টেলিটি ৰেটটো একদম 0 হৈ গৈছে। চ' এতিয়া মানে আমাৰ সকলোৰো দায়িত্ব আহিছে যে সেইটো যিটো ইম্প্ৰুভ হোৱা যিটো মানে ট্ৰেণ্ড সেইটো কেনেকৈ আগলৈ লৈ যাম। আৰু বডোলেণ্ড অঞ্চলটো 100% ৰোগ নিৰ্মূল কৰাৰ কাৰণে আমাৰ চৰকাৰে খুব কমিটেডলি আমাৰ কাম কৰি থকা হৈছে। মই আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ সকলো বিষয়াকে বিটিআৰক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আৰু অলপ কষ্ট কৰিলে আমাৰ হেল্থ ছেক্টৰটো বহুত ইম্প্ৰুভ হ'ব, মই সেইটো আমি আশা ৰাখিছোঁ। আৰু আজি যিখিনি এম্বুলেন্স সেইখিনি ৰাইজক বহুত সহায় কৰিব। আৰু ডেড বডি কেৰিং ভেনটো বিশেষকৈ আমাৰ তাত প্ৰয়োজন, কাৰণ নৰ্মেল গাড়ীবিলাকে যেতিয়া ডেড বডি কেৰি নকৰে, বেমাৰী কেৰি কৰে কিন্তু ডেড বডি কেৰি নকৰে। আৰু এইখিনি সময়ত নৰ্মেল গাড়ীবিলাকে য'ত 5,000 টকাত গাড়ী ভাড়া চলে তাত তেখেতসকলে 20-25 হাজাৰ পৰ্যন্ত মানুহ চাৰ্জ কৰে আৰু দুখীয়া মানুহবিলাকৰ বহুত অসুবিধা হয় গৰীব মানুহৰ। সেইকাৰণে আমাৰ চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্টে 4খন দিয়া হৈছে। মই আশা ৰাখিছোঁ এই নতুন যিটো ফাইনেন্সিয়েল ইয়াৰত আৰু 6খন দিলে প্ৰত্যেকটো আমাৰ সাব ডিভিজনত এটা ডেড বডি কেৰিং ভেন আমাৰ আহি যাব। আৰু সেইটো কোনোবা ভাল ক্ৰেডিবল NGOৰ দ্বাৰা ছ'চাইটিৰ দ্বাৰা এইটো চলোৱা হ'ব ভাল গাইডলাইনত, যাতে ৰাইজৰ সুবিধা হয়। UPPL এই মিত্ৰতা চৰকাৰৰ মানে আজি আপোনালোকে 11টা এম্বুলেন্স আৰু 4টা ডেড বডি কেৰিং ভেন খালি এই আপোনাৰ এই ফাইনেন্সিয়েল ইয়াৰত নহয়, আগতেও যেতিয়া কোভিড হৈছিলে কোভিডৰ সময়তো আমি বিটিআৰ চৰকাৰৰ পৰা এম্বুলেন্স প্ৰকিউৰ কৰিছিলোঁ আৰু বহুত এম্বুলেন্স প্ৰকিউৰ কৰিব লগা আছে, যিহেতু আমাৰ হেল্থৰ SOP টকা কম আৰু ই কমপ্লিটলি এই টকাটো BTC হেল্থৰ পৰা ব্যৱহাৰ কৰা হৈছে। আগৰ যিবিলাক এম্বুলেন্স প্ৰকিউৰ হৈছিলে এইবিলাক চব অসম চৰকাৰে এনিটিমত টকা আছে, কিন্তু আমাৰ মাননীয় চিফ প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত যিকেইটা ডিপাৰ্টমেণ্টত যেনেকুৱা এলোকেশ্যন দিয়া হৈছে সেই এলোকেশ্যন মতে আমি এইবিলাক প্ৰডাক্টিভ বস্তু আমি মানে প্ৰকিউৰ কৰি আছোঁ। এই খালি কেৱল এম্বুলেন্স নহয়, বিভিন্ন হস্পিটেলত মানে বিভিন্ন ঠাইত আমি মেচিনাৰিজ হওক মানে ভেলুৱেবল আৰু কষ্টলি মেচিনাৰিজ আমি প্ৰকিউৰ কৰি আছোঁ। CT স্কেন মেচিন, আল্ট্ৰাচাউণ্ড মেচিন, তাৰপিছত ছ'নোগ্ৰাফি মেচিন আমি প্ৰকিউৰ কৰি আছোঁ। তো সাংবাদিক বন্ধুসকলক মই অনুৰোধ জনাম যে আপোনালোকে এই সংবাদটো মানে ব্ৰডকাষ্ট কৰাৰ লগে লগে হস্পিটেলবিলাকত যে মেচিনাৰী প্ৰকিউৰ কৰা হৈছে সেইটো আপোনালোকে অলপ ৰাইজৰ আগত দাঙি ধৰিব লাগে। তো মোৰ বহুত ভাল লাগিছে যে এই চৰকাৰৰ সময়ত কাম কৰিব পাৰি আছোঁ। অহা দিনত আৰু হেল্থৰ হৈ কাম কৰিব বহুত ইচ্ছা আছে। যি টকা পাওঁ সেই টকাৰ যাতে প্ৰডাক্টিভ কাম কৰিব পাৰোঁ, কনষ্ট্ৰাক্টিভ থিংকিঙেৰে আমি কাম কৰিব পাৰোঁ, সেইটো কামনা কৰিছোঁ।